নমস্কাৰ বন্ধুসকল, মই মীনাক্ষী আপোনালোক সকলোকে মোৰ চেনেল বি ফুডি উইথ মীনাক্ষীলৈ স্বাগতম জনাইছোঁ। বৰ্তমান সময়ৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে নভেল কৰোণা ভাইৰাছ অতি ভয়ানকভাৱে গোটেই দেশতে গোটেই বিশ্বতে বিয়পি পৰিছে, যাৰ বাবে সকলোতে এক আতংকময় পৰিৱেশে বিৰাজ কৰিছে। আৰু আমাৰ ভাৰত চৰকাৰেও ইতিমধ্যে 21 দিনৰ লকডাউনৰ কথা ঘোষণা কৰিছে। ইয়াৰ বিষয়ে মই বিশেষকৈ একো ক'বলৈ নাযাওঁ, আপোনালোকে যিখিনি জানে ময়ো সেইখিনিয়ে জানো। গতিকে সকলোৱে সজাগ হৈ থাকক, সাৱধানে হৈ থাকক আৰু নিজকে বচাওক, লগতে আনকো বচাওক। আজিৰ এই ভিডিঅ'টো মোৰ ইউটিউব চেনেলত প্ৰথম ভিডিঅ', গতিকে সকলোৱে মোক ছাপোৰ্ট কৰিব বুলি আশা কৰিছোঁ। আজিৰ এই ভিডিঅ'টোত মই অতি কম সময়তে কম খৰচতে বনাব পৰা এটা কাপ কেক বা বাটি কেকৰ ৰেচিপি আশা কৰোঁ আপোনালোকে ভাল পাব। মই অতি সহজ পদ্ধতিত বনাইছোঁ। এই পদ্ধতিটোত মই কোনো ধৰণৰ অভেন ব্যৱহাৰ কৰা নাই, কেৰাহীত বনাইছোঁ এই কাপ কেকটো। গতিকে আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে মই কেকৰ সামগ্ৰীখিনি মেজাৰমেণ্ট কৰিবলৈ এই কাপটো ব্যৱহাৰ কৰিছোঁ। আৰু এই কাপটোৰে লৈছোঁ একাপ ময়দা, একাপ লৈছোঁ চেনি গুড়ি, চেনিখিনি মিক্সিত গুড়ি কৰি ল'ব। তাৰ পাছত 1/4 কাপ লৈছোঁ গাখীৰ, 1/4 কাপ লৈছোঁ ৰিফাইণ্ড অইল আৰু এখন ডাঙৰ চামুচেৰে এচামুচ লৈছোঁ বেকিং পাউডাৰ, আধা চামুচ বেকিং ছ'ডা আৰু এটা কণী লৈছোঁ। আপোনালোকে ইচ্ছানুসাৰে কণী বেছিও ল'ব পাৰে। এতিয়া মই ইনগ্ৰিডিয়েণ্টখিনি এটা বাউলত মিক্স কৰি ল'ম। প্ৰথমতে মই ইয়াত গাখীৰখিনি লৈ লৈছোঁ। তাৰ পাছত মই ইয়াত কণীটো এড কৰি দিছোঁ। তাৰ পাছত মই ইয়াত দিম ৰিফাইণ্ড অইলখিনি। এতিয়া মই গোটেইখিনি খুব ধুনীয়াকৈ মিক্স কৰি ল'ম। আপোনালোকে ইচ্ছা কৰিলে হেণ্ড ব্লেণ্ডাৰেৰেও এইখিনি মিক্স কৰি ল'ব পাৰে। এইখিনি প্ৰায় ফেটি লোৱা হৈ গৈছে। এতিয়া মই ইয়াত এখন চালনী ল'ম। তাৰ পাছত ইয়াত মই ড্ৰাই ইনগ্ৰিডিয়েণ্টখিনি এড কৰি ল'ম। প্ৰথমতে লৈছোঁ মই ময়দা, তাৰপিছত লৈছোঁ চেনি গুড়িখিনি, এতিয়া দিছোঁ বেকিং পাউডাৰ, তাৰ পাছত দিছোঁ বেকিং ছ'ডা। এতিয়া এইখিনি মই খুব ধুনীয়াকৈ ইয়াত বাউলটোত চেকি ল'ম। এতিয়া মই এইখিনি প্ৰায় 10 মিনিটমান সময় ভালদৰে ফেটি ল'ম, যাতে খুব ধুনীয়াকৈ গোটেইখিনি মিক্স হৈ যায়। যিমানেই ভালদৰে ফেটিব সিমানেই কেকটো ধুনীয়া হয়। ইয়াৰ পিছত মই ইয়াত দিম এচামুচ ভেনিলা এচেঞ্চ, তাৰ পাছত মই ইয়াত দিম এচিকুট নিমখ, যাতে সোৱাদটো খুব ধুনীয়া হয়। এতিয়া এই গোটেইখিনি ইনগ্ৰিডিয়েণ্ট খুব ধুনীয়াকৈ মিক্স কৰি ল'ব। কেকৰ বেটাৰখিনি মিক্স কৰা প্ৰায় হৈ গৈছে, এয়া চাওক। এতিয়া মই কেক বনোৱা বাতিকেইটা লৈ লৈছোঁ। মোৰ ওচৰত 4টা বাতি আছে। এতিয়া মই বাতিকেইটাত ৰিফাইণ্ড অইল সানি ল'ম। গোটেইকেইটা বাতিতে খুব ধুনীয়াকৈ ৰিফাইণ্ড অইলখিনি সানি ল'ব, যাতে কেকটো লাগি নধৰে। এতিয়া মই কেকৰ বেটাৰখিনি দুটা ভাগত ভাগ কৰি লৈছোঁ, কাৰণ মই কালাৰ দিম। এতিয়া এটা ভাগত দিছোঁ পিংক কালাৰ, 2-3 টোপাল দিলেই হৈ যাব ফুড কালাৰ, আৰু এটা ভাগত দিছোঁ এচামুচ কোকোৱা পাউডাৰ। এতিয়া এই গোটেইখিনি খুব ধুনীয়াকৈ ফেটি ল'ব। বাতিকেইটাত এতিয়া মই অলপ অলপকৈ কেকৰ বেটাৰখিনি দি যাম। বাতিকেইটাত বেটাৰ ইমানটোলৈকেহে দিব, কাৰণ পিছত ফুলি আহিলে কেকটো বেয়া হৈ যাব। এতিয়া মই গেছটো অন কৰি পিনি কেৰাহীটো ইয়াত বহাই দিছোঁ। তাৰপিছত মই ইয়াত এডাল ষ্টেণ্ড দি দিম। ইয়াৰ ওপৰত এখন ষ্টীলৰ প্লেট দি দিছোঁ। এতিয়া মই কেৰাহীটো অকণমান প্ৰিহিট হ'বলৈ দিম। কেকৰ বাতিকেইটা এতিয়া মই প্লেটখনত তুলি দিছোঁ। তাৰ পাছত কেৰাহীৰ ঢাকোনখন দি দিছোঁ। এতিয়া গেছটো ল' ফ্লেমত ৰাখি প্ৰায় 40 মিনিট সময় কেকটো বেক হ'বলৈ দিছোঁ। 40 মিনিট পিছত এতিয়া কেৰাহীৰ ঢাকোনখন গুচাই কেকটো হৈছে নে নাই চেক কৰি চাম।
মই এডাল শলা কেক এটাৰ মাজেৰে সোমাই দিছোঁ। শলাডালত অকণমানো কেক লাগি অহা নাই, গতিকে ইয়াৰ পৰা গম পাম যে কেককেইটা প্ৰায় ৰেডি হৈ গৈছে। কেককেইটা ঠাণ্ডা হোৱাৰ পিছত মই এতিয়া আপোনালোকক এটা কেক বাতিটোৰ পৰা এৰুৱাই দেখাই দিম। এয়া চাওক, কেকটো বাতিটোৰ পৰা খুব ধুনীয়াকৈ ওলাই আহিছে আৰু কেকটো খুব ধুনীয়া স্পঞ্জি হৈছে। এয়া চাওক। আপোনালোকৰ ঘৰত যদি সৰু ল'ৰা-ছোৱালী আছে তেনেহ'লে এই কেক আপোনালোকে টিফিনতো দিব পাৰে। এতিয়া মই আপোনালোকক এটা কেক কাটি দেখুৱাম। এয়া চাওক, দেখিবলৈ যিমান ধুনীয়া হৈছে, খাবলৈও সিমানেই সোৱাদ হৈছে। দেখিছেনে? ঘৰলৈ আলহী আহিলেও আপোনালোকে এনেকুৱাকৈ কেক বনাই খুৱাব পাৰে। সৰু ল'ৰা-ছোৱালী খাই খুব ভাল পাব। আজিৰ এই ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পালে, লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। আগলৈ নতুন নতুন ভিডিঅ' দিয়াৰ প্ৰতিশ্ৰুতিৰে আজি আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ।